আজি মাটি বাৰীবোৰ বেচা কিনা কৰিবলৈতো জাননী দিয়া হৈছে। ৰাস্তা ঘাটেতো চাইনবোৰ্ড লগাইছো। মানুহ কিছু আজি হ'ব দেই। কাগজ পত্ৰবোৰ লেখা লেখি কৰিবলৈ মই গাঁৱৰ পৰা ডাইৰেক্টকে ফোন এটা লগাই লওঁচোন। হেল্ল'। মই এই ঠগু মহাজনে কৈছিলোঁ হ'লে। হয় 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 হয়। এই মাটি বাৰী অলপমান বেচা কিনা কৰিব লৈছিলো, কি কৰিব বুজিছে, বৰ বিপদ হৈছে। পাৰিলে আপুনি কাগজ পত্ৰবোৰ লেখা লেখি কৰি দিব লাগিছিলে হ'লে। আমিবোৰে লেখিলে অকণমান অসুবিধা হয় বুজিছে, গম পাইছেনে। এই আপোনালোকে লেখি দিলে ভাল আৰু, চৰকাৰী মানুহ। হয় 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 হয়, আহক আহক আহক। আহক। এইবাৰতো গাঁওবুঢ়া দাইটিক ফোন কৰিলোঁ। হুলস্থুলটো আজি খাটাং হ'বই। থানালৈকেও ফোন এটা কৰি মই কনিষ্টবল এজন মাতি লওঁ। হেল্ল'। এই মই ঠগু মহাজনে কৈছিলোঁ হ'লে। হয় 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 হয়। মোৰ মানে মাটি বাৰী অলপমান বেচা কিনা কৰিব লাগিছিলে। তাত অকণমান হুলস্থুল হোৱাৰ সম্ভাৱনা আছে অলপমান, সেইকাৰণে ভাবিছোঁ আপোনালোকৰ তাৰ পৰা কনিষ্টবল এজন পঠাই দিব পাৰিব নেকি বাৰু? হয় 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 হয়। ঠিক আছে বাৰু, পঠাই দিয়ক। আহক আহক আহক। ঠিক আছে। তেতিয়া নিশ্চিন্ত হ'ম আৰু মই আৰু। ঠিক আছে, হ'ব ৰাখিছোঁ। পাইছেহি আৰু। হয়। আহক আহক আহক। বহক আহক। হয়। বহক, ইয়াতে বহক। ভালছে বহি লওক। বৰ গৰম আজি বুজিছা। কি কৰিবা, উপায় নাই আৰু। বাকী কাগজ পত্ৰবোৰ ৰেডি কৰি থৈছা? কাগজ পত্ৰটো ৰেডি আছে, চাই লওকচোন আপুনি। হয় ন, চাওক দিয়া কাগজখন দিয়া। এইবোৰ লওক কাগজ পত্ৰ। কিমান মানুহ মাতিছা? মানুহটো লেখমতে বহুত হ'ব লাগে, গম পাইছানে? হয় হয়। ৰাস্তা ঘাটে বহুত জাননী দিছো নহয়। হয়। হ'ব, চিন্তা কৰিলে একো দৰকাৰ নাই। বহুত মাটি লোকক এনেই দিয়া দিলো বুজিছা। হয়। চিন্তা নকৰিবা। এইখিনি কাগজ পত্ৰ ভালছে কৰিবা আকৌ দেই। হ'ব, চিন্তা কৰিবলৈ দৰকাৰ নাই। ভালছে চিল মোহৰ মাৰি ল'বা। ঠিক আছে, মই চব লৈ আহিছো। হয়। হ'ব, আহক। হয়। পালেহি? দাদা পাইছেহি। বহক। মাটি কিনিবলৈ আহিছে নহয় আপুনি? হয় দাদা, মাটি কিনিবলৈ আহিছো। ঠিক আছে, বহি থাকক, দি আছো। ময়ো আহিছো মাটি। তাকে ময়ো ভাবিছো অলপ মাটি কিনিম বুলি এইজনৰ পৰা। মই দহে ল'ম দেই, দহ মাটি ল'ব লাগিব। ঠগি মেলি লওঁ আৰু এইজনৰ পৰা, গম পাইছেনে? কিমান পাৰো আৰু বলক যাওঁ। কিমান ল'ব? মই ল'ম 2 বিঘামান। ক'ৰ পৰা আহিছে আপুনি? ক'ৰ পৰা আহিছে? মই মেলেঙা পৰা আহিছো। আপুনি? মই চেলেহাৰৰ পৰা আহিছো। আপুনি ক'ৰ পৰা আহিছে? মই কোলাচোন। ইমান দূৰৰ পৰা আহিছে মাটি ল'বলৈ? হয়। কিবা কৰিব নে খেতি কৰিব? খেতি কৰিবলৈ দ মাটি লাগে। দ মাটি ডোখৰ মইহে লৈছো। নাই, মই ল'ম দেই দ মাটি। এইয়া আমাৰ পাইছে ছাৰ। আহক ছাৰ, আহকচোন আহক। এই বৰ হুলস্থুল হৈছে, অকণমান চাই দিয়কচোন। হুলস্থুল নকৰিব, লাহে লাহে। বহক ছাৰ, বহক। হ'ল নহয়, এতিয়া হৈছে নহয়। এতিয়া এজনকে আহক আৰু। 1 নম্বৰটো নাহা, আৰামত আহা। নামটো তিনিপুৱা আছিলে। নামটো কোৱা। নামটো ঠগিৰাম বৰুৱা। আচ্ছা। ঠগিৰাম বৰুৱা ন? ভালছে লেখি দিয়ক। পিছে পইচাটো কেছ পইচা কৰিব লাগিব নে মোবাইলত গুগল পে' কৰিব লাগিব? মোবাইলতে লোৱা হ'ব। কেছ পইচা কোনো ভৰসা নাই দেই। মোবাইলত দিগদাৰ হ'ব নহয়, কেছ পইচাটো হোৱা নাই ভাল আছিলে। নাই, মই গুগল পেহে ল'ম। ঠিক বাকী আছে। পইচা হিচাপ নহ'ব দিয়া। ঠিক আছে, হ'ব বাৰু। দি লোৱা, প্ৰথমতে পইচাটো দি লোৱা। ঠিক আছে। তাৰ পাছতে হ'ব, দি লোৱা। ঠিক আছে। স্কেনটো কৰিব লাগিব দেই। স্কেন কৰি লোৱা, দিয়া। আৰু ইয়াত চহী এটা কৰিব লাগিব দেই। ঠিক আছে। ইয়াত চহী এটা। গ'ল নে চকুন? আহিলে। ঠিক আছে। এইটো চহী কৰি দিয়া তুমি। ঠিক আছে দেই। ভালছে কৰি দিয়া চহী। ইংলিছতে মাৰো দেই। যেনেকে দিয়া। ইয়াতে মাৰিব লাগিব ন? দিয়ক। ষ্টাম্প মাৰি দিয়া হৈছে, তাতে দিয়া। আৰামত বহি থাকা, যোৱা। ঠিক আছে। নেক্সট। আৰামত। নামটো মা?
নামটো মেমেৰা মেমেৰা কালে কৈ লোৱা চহী কৰিব আগত তোমাৰ কিমান আছিলে মোৰ ছবিঘা ছবিঘা নহব ললে এপুৰা নহলে ডেপুৱা মই এপুৰাই ল'ম দিয়ক দিয়া স্কেনাৰ কৰি দিব লাগিব ন দি দিয়া এজনে এপুৱাহে নি এপুৱা লিখি দিয়া ঠিক আছে বহি থাকা যোৱা নেক্সট নামটো মোৰ নামটো দীপেন গগৈ হয় মাটিবিলাক বিতৰণ কৰি আছে ভালকে কৰিছে নাই আপোনাৰ একদম তুমি চিন্তা কৰিবলৈ দৰকাৰ নাই মাটি কাইলৈ পাই যাবা বহি থাকাচোন আকৌ নেপালে ভাল নালাগিব আকৌ পাব দহি মাৰি লোৱা মানে হেৰি নাইকিয়া হৈ থাকিলে ভেটিয়ে নাই হ'ব তুমি চিন্তা নকৰিবা মাটি যোৱা বহি থাকা যোৱা নেক্সট বহি নাম বহি খোৱা নাম বৰ ধুনীয়া নাম দেই কোনে দিলে তোমাক মা দেউতাই দিয়ে আৰু আচ্ছা কিমান লয় মাটি দুবিঘা আছিলে দুবিঘা নহব ললে এপুৰা নহলে আধা পোৱা কিন্তু ল'বা আপুনি এতিয়া কৈছে চানবত মৰা আছিলে মাটি বিকিম বুলি মইনো কি জানো আৰু দুবিঘা বুলিয়ে ভাবিছো দুবিঘা নহব ললে এপুৰা নহলে আধা পোৱা লৈ লোৱা তেতিয়াহ'লে আধা পোৱাকে দিয়ক আৰু চহী মাৰি দিয়া চহী মাৰ বহি খোৱা হয় ধুনীয়া নাম দিলি দেই বহা চব আৰামত বহা এতিয়া হ'ল নহয় চবৰে মাটি বাৰী লেনদেন হৈ গ'ল ৰবা এতিয়া চব কাগজ পত্ৰ চহী কৰা হৈ গ'ল এইখন ইয়াত নাম আপোনালোকক কোনে কিমান ল'ব চব লিখা আছে কাইলে ঠিক 10টা বজাৰ পাছত আপোনালোকৰ মাটি চঞ্চাই দিয়া হ'ব চবেই আহিব 10টা বজা সময় পলম নকৰিব দেই একদম লেখৰ টাইমত দিয়া হ'ব 10 বজা 1 মিনিটো হেৰফেৰ নহ'ব এতিয়া আপোনালোকে যাব পাৰিব এতিয়া যাওক নাই কেতিয়া আপত্তি নাথাকিব এতিয়া যাওক ছাৰে চব চম্ভালি ল'ব ঠিক আছে যাওঁ Next morning. আমাৰ এচিষ্টেণ্ট ক'ত গ'লা মাটিবোৰ চব লৈ আনা ভিতৰ পৰা জুখিব লাগিব না চব লৈ আনা এইকেইটা থোৱা জোখা মই কৈ গৈছো তুমি জোখা থৈ লোৱা প্ৰথমতে চব থৈ লোৱা ভালকে জোখা অকমানো বেছি নিদিবা একদম কাটা 1 নম্বৰটো জোখা এপুৰা ঠিকে আছে কাটা জুখিছা নমোৱা ৰবা এইটো মই চিন মাৰি লৈছো এইটো হৈছে 2 নম্বৰ জোখা আধা পোৱা জোখা এইটো লোৱা কাটা জুখিবা বহুত দাম মাটি দিয়া ৰবা এইটো মাৰি লৈছো মই চিন 3 নম্বৰ জোখা তুমি টুকুৰা এই দুটা উঠাই দিয়া টুকুৰা হৈছে নমোৱা এইটো জোখা দে পোৱা এইটো লোৱা জোখা হৈছে ঠিক আছে জোখা এইটো লিখা দুপুৰা হ'ল ঠিক আছে হৈছে আমাৰ কলাটো ভালছে ভিতৰত থৈ দিয়াগে কোনোবাই লৈ যাব পাৰে ভালছে ভিতৰত থৈ দিয়াগে কলাটো নিয়া ভিতৰত থৈ দিয়াগে যোৱা চব ভিতৰত থৈ দিয়া মাটিটো ভালছে লাইন লগাই থৈ দিওঁ মানুহ আহি পাবহি হৈছে এইখিনিতে থাকক চব লাইনত থাকক আজি মাটি চবে পাব পাই যাব আজি মাটি এইটো হৈ গ'ল গাঁৱত ৰাতি মাটি বাৰীটো হৈছে এতিয়া চব হ'ল দলিললৈকে হৈ গ'ল এতিয়া এখন দলিল নহয় জানো ভালছে চাই লওক
চব চহী কৰা হৈছে চব চহী আছে সেইমতে মাটিটো ভাগ বতৰা কৰি দিওঁ ঠিক আছে সেইটো তোমাৰ কথা কৈ দিয়া তুমি 10টা বজাত সময় দিছা আহি পাইছেই নহয় আপোনালোকে বৰ কাটা টাইমত পাইছেহি এতিয়া আপোনালোকৰ মাটিটো চঞ্জি ল'বলৈ টাইম হৈছে এয়া চাই লওক আপোনালোকৰ মাটি প্ৰত্যেকৰে নামে প্ৰতি মই দি থৈ দিয়া আছে মাটি আকৌ কি এয়া মাটি তোমালোকে এপোৱা কৈছিলে এপোৱা মাটি দিছো আধা পোৱা কৈছে আধা পোৱা মাটি দিছো নাই নহ'ব দেই নাই এয়া মাটি দিছো মই ছাৰ আহকচোন আহক বৰ হুলস্থুল হৈছে ছাৰ বহকচোন বহক চাওকচোন কালি মাটি মই কৈছিলে সেইমতে দিছো এতিয়া নলয় নহয় নোচোৱা নমেলাকে কেলে মাটিত চহি দিয়ক এয়া দিছে এতিয়া ল'ব লাগিব ৰবা তোমালোকে ৰবা মই দেখাই আছো এচিষ্টেণ্ট ক'ত গ'লা আহা চাইনবৰ্ডখন লৈ এনেকে যোৱা ৰবা তোমালোকে ৰবা ৰবা দি আছো মই চিন্তা নকৰিবা ৰবা দিছো আহা ওচৰলৈ আহক চকী আহক তুমি চাই থৈ দিয়া অকণমান কি লিখা আছে ইয়াত তোমালোকে চোৱা কি লিখা আছে এপোৱা মাটিৰ মূল্য মাত্ৰ 20,000 টকা হয়নে নহয় ইয়াত এপোৱাহে আছে মই জোখাটোহে কৈছো এইটো জোখাটো এপোৱাটো পোৱা নাই নহয় নাই পইচা দিয়া নহ'ব নাই নহ'ব কিবা এটা কওকচোন এই আমাৰ গাঁও পাতি পঢ়ি দিয়াচোন কি বুলি লিখা আছে আমি নিজ ইচ্ছাকৃতভাৱে মাটি কিনিছো পিছত কোনো আজৰ আপত্তি নাথাকিব প্ৰমাণ হিচাপে মই ইয়াত চহী কৰিলো চবৰে চহী আছে ইয়াত চহী কৰি তোমালোকে ফচিবা শুনা তোমালোকে ফচিবা এয়া চোৱা ইয়াত তোমালোকে চিলমোহৰ দিছা এইখন দলিল তোমালোকৰ চহী নাই ছাৰ আপুনি বুজকচোন সিহঁতক নোচোৱা নমেলাকে কেলে চাইন দিব লাগে উপায় নাই আমাৰ নোচোৱা নেমেলাকে ফটককে চহী কৰি দিলো জীৱনত এনেকুৱা কাম নহব আমাৰে ভুল আৰু এইটো মাটিটো নি আমি কি কৰিম ঠিক আছে আপোনালোকে যাওক আৰু আপুনিও এনেকুৱা ভুল নকৰিব মই ঠিকেই লিখিছো ইয়াত আমিতো বেলেগ মাটি বুলিয়ে ভাবিছিলো মই এইটো এপোৱা ঠিকেই লিখিছো হ'ব দিয়ক আমাৰ গাতে ভুল যাওঁ ঠিক আছে চাহ বহক বাচিলো আজি যেনে তেনে বাচিছো আৰু মই এই মাৰিবলৈকে লৈছিলে মোক আজি যেনে তেনে বাচিছো দেই